হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলোৱে ভাল। আজি আহিছোঁ আমি ঢেকীয়াখোৱা নামঘৰলৈ বুলি মই সেইবাবে গুৰুজনাৰ চৰণত দেখিব জনাওঁ বুলি আহিছোঁ। আপোনালোকৰ আৰ্থিক বিশেষকৈ ভকত ভকতী যশোৰ সকলো বুলি কি ক'ম, ঈশ্বৰৰ আশীৰ্বাদ সমস্ত অসমবাসীক ভগৱানে ভালে ৰাখক আৰু আমাৰ ভগৱানে ভালে ৰাখক আশা কৰোঁ। আজি চাই প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। সকলোৰে ভাল হওক তাকে আশা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। চাই থাকক সকলোকে ঈশ্বৰৰ আশীৰ্বাদ ধন্যবাদ। ভালো বিষয়বিলাকে টান